हेलो एवरीवन नमस्कार स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ৰেচিপিত আছে কলপচলা আৰু মাছৰ মেথা আৰু লগত দিছো বহুত কিবা কিবি তেতিয়াহলে মইনো কেনেকৈ কলপচলা সবজি কিনিব আপোনালোককো দেখাম বলক তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে লৈছো ৰঙলা আলু বুট দাইল আৰু মসুৰ দালি আৰু লৈছো জলকীয়া কেইটামান পিয়াজ আদা নহৰু এখিনি লৈ মই আজি এইটো সবজি বনাম তেতিয়ালে বলক আৰু আপোনালোকে কোনে কোনে কলপচলা খায় বাৰু কলপচলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় আপোনালোকে খাবচোন কেতিয়াবা যিসকলে বেয়া পায় এনেকৈ অকনমান টেষ্টিকৈ বনাব সকলোৱে খাব পাৰিব এই ৰেচিপিটো কেনেকৈ পালে আপোনালোকে প্লিজ কমেন্ট কৰিবচোন আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে মোৰ বহুত বহুত ধন্যবাদ আকৌ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই